लक्ष्मी नारायणर जुगल सरंगर खनार जी महान को भाग्य घटिছে আজি কসকৈ এই নারদৰ জন্ম ধন্য জীবন ধন্য ক্ষেত্ৰ কমল দৰ্শন এই নিত্য নারদৰ ভক্তি ভরা সহস্র প্ৰণিপাত কৰিবা গ্ৰহণ তথাস্তু কিছে প্ৰভু এটি বিশেষ কথাৰ বাবেহে আজি মই वैकुंठ धामतारी बोलो कौशल प्रभु आज विश्व ब्रह्मांडर बुकुर মাজত সঁচাকৈ এই বিশ্ব ব্ৰহ্মাণ্ডৰ বুকুৰ মাজত অন্য আয়ুষ্ক সাৰথীৰণে সাৰ কৰি মাতিছে আজি মধ্য ধামৰ সমস্ত জীৱগণে পাহৰি পেলাইছে তোমাৰ অপূৰ্ব নামৰ মহিমা কোৱাচোন প্ৰভু কি ধৰেনো ধৰ্ম সংস্থাপনৰ বাবে জগত বাকীৰ মাজত প্ৰকাশ কৰিব খোজা তোমাৰ এই অপূৰ্ব নামৰ মহিমা মোৰ নামৰ মহিমা মই নিজেই সংসাৰী জীৱগণে কিদৰে বুজিব মোৰ নামৰ মহিমা মনত পৰিছে মোৰ মৎস্য অৱতাৰৰ কথা মনত পৰিছে মোৰ নৃত্যখনত দি চাচোন পূৰ্ণ অৱতাৰৰ কথা সত্যব্ৰত ৰজা যেতিয়া মোৰ নামৰ পৰিচয় দিওঁ বিশ্ব ব্ৰহ্মাণ্ডই এতিয়া মুখে লৈছিলে সত্যব্ৰত ৰাজা নিজ মায়া বিরাট দুর্মরূপ ধরি ভয়ঙ্করী রূপময় করেছিল ধারণ এতিয়া প্রভু
মূল রূপত বিস্ময়ান্বিত হই দৈত্য দানব গণেও মুটে দৈত্যটা ভরা পূর্ণ পৰীক্ষা স্থাপন কৰিব লাগিব এইবাৰ মই এনে এক ভয়ংকৰী ৰূপ কৰিম ধাৰণ দেখিব যাবে সাক্ষী হ'ব সমস্ত নিয়ম এই ক্ষেত্ৰত জীৱনটো আপুনি মোক সহায় কৰিব তোমার কথিত পদক্ষেপতে আজ এই কৃত্রিম কারণে সহায়ের হাত আগবঢ়োৱাটোৱেই আমাৰ প্ৰধান কৰ্তব্য সঁচাকৈ আজিহে জনম সম্পদে লোৱা পবিত্ৰ কৰিলা সুদৰ স্বামী নকৰা ভকতক্যা কোটি পুৰুষৰ নিয়োগ ভাগ কোটি পুৰুষৰ নিয়োগ ভাগ সোণাহেৰা মত্যৰ মানৱ পাতাল বাহুকি নাট্যৰ কিংবা স্থাৱৰজন্ত সকলোৱে শুনা আমাৰ তোমালোকে যি কৰিছা তোমালোকে যি ভয়ং কৰিছা তোমালোকে যি ভক্ষণ কৰিছা আনকি তোমালোকে কৰিছা যি হৰ্ষণ বন্দন সকলো যি বিষ্ণুতে সমস্ত ভূতব্যাপী আছে দেওবাৰী মানিবা সকলো ভৱিষ্যতে বিষ্ণু ব্ৰাহ্মণ সংজ্ঞাদৰে নিবিচাৰি গ'ল দাদা পুষ্কৰতো থাকে সৰ্বদা দৃষ্টি সমতল প্ৰভু অন্তৰ্যামী তুমি মাধৱ পুনঃশ্ৰবাৰ তোমাৰ দাদাৰ চৰণত সেৱা জনাই এবেলাকে মাটি সুবিধা শঙ্করা ধরান বিষ্ণু শ্যামলন ইতমাস সমহা কৌস্তভা Mahalakshmi
রচনা করি রচনা করি নারায়ণ এখানে বর্তমান